আমি এতিয়া কি কৰি আছোঁ সেইটো নিজে সদায় ধ্যান ৰাখিব যে মোবাইলৰ ডাটাখিনি শেষ হৈ যোৱাৰ পিছত এক্সট্ৰা ডাটা ভৰোৱাৰ বাহিৰে আমি কি কৰি আছোঁ। আপুনি যিটো এক্সট্ৰা ডাটা ভৰাই নিজৰ টাইমখিনি ৱেষ্ট কৰি আছে সেইখিনি এতিয়া নহয় কিন্তু পিছত যাই বুজিব। গতিকে কেতিয়াও আপুনি নিজৰ টাইমখিনি ৱেষ্ট নকৰিব। আপুনি যিহেতু যিমানখিনি ডাটা পায় সেই ডাটাখিনি ব্যৱহাৰ কৰাৰ পিছতো যেতিয়া আপুনি এক্সট্ৰা ডাটা ইউজ কৰে সেইখিনিৰ বাহিৰে সেইখিনি নকৰাকৈ আপুনি সেই টাইমটোত বেলেগ এটা কিবাত ইনভেষ্ট কৰিব পাৰে নেকি সেই কথাটো ভাবি চাব। সময় কিন্তু আমাৰ হাতত খুব কম থাকে, গতিকে এই সময়খিনি কেতিয়াও ৱেষ্ট নকৰিব। হয়, এইটো মানুহ যে আমাক এণ্টাৰটেইনমেণ্ট লাগে সেই বুলি 24 ঘণ্টাই যদি আপুনি এণ্টাৰটেইনমেণ্টে লৈ থাকে তেতিয়াহ'লে জীৱনেও আপোনাৰ ওপৰত এণ্টাৰটেইনমেণ্ট ল'ব, আপোনাক চাই কিনে জীৱনে এণ্টাৰটেইনমেণ্ট পাব। গতিকে 24 ঘণ্টাই এণ্টাৰটেইনমেণ্ট নহয়, কিবা এটা নিৰ্দিষ্ট সময়ত আপুনি এণ্টাৰটেইনমেণ্ট ভিডিঅ' চাওক। বাকী সময়খিনি এনেকুৱা ইণ্টাৰনেটত বহুত বস্তু থাকে যিটোৰ দ্বাৰা আপোনাৰ লাভ হয়। বাকী আপোনাৰ কিছুমান এণ্টাৰটেইনমেণ্ট মাছ মাংস চেলেঞ্জৰ ভিডিঅ' চাই বা কিবা চাই, কাৰোবাৰ কাজিয়া লাগিছে কিবা লাগিছে সেইবিলাক চাই আপোনাৰ যদি কিবা লাভ হ'ব। ইউটিউবত ইমানবিলাক ভিডিঅ' আহে, ছ'চিয়েল মিডিয়াত ইমানবিলাক ভিডিঅ' আহে যে মাছ মাংস খাব, কিবা বলিউডৰ কাৰোবাৰ বিয়া হ'ল চলি হ'ব, কিবা এইবিলাক চাই জানো আপোনাৰ কিবা লাভ আছে? এনেকুৱা বস্তুত নিজৰ সময় ইনভেষ্ট কৰক যিটোৰ পৰা আপোনাৰ কিবা লাভ হয়। আদাৰৱাইজ এইখিনি সময় পিছত নাপাব। গতিকে নিজৰ সময়খিনি ভালদৰে ইউটিলাইজ কৰিবলৈ শিকক। এণ্ড য়েছ, এণ্টাৰটেইনমেণ্ট লাগে মানুহক, কিন্তু এটা পাৰ্টিকুলাৰ সময়ৰ কাৰণে লাগে। 24 ঘণ্টাই এণ্টাৰটেইনমেণ্ট নালাগে। মোবাইলৰ ডাটা আছে বুলিয়েই কেৱল মোবাইল চুৱাইপ কৰি এণ্টাৰটেইনমেণ্ট চাই যাব, মাছ মাংস চেলেঞ্জৰ ভিডিঅ' চাই যাব, আমুক জামুক কিবা কিবি চাই যাব, এইটো নহয়। আৰু ডাটা আছে, গতিকে সেই ডাটাখিনি সঠিক পৰিমাণে ইউজ কৰিবলৈ শিকক। 15 টকা 20 ডাটা শেষ গৈছে, 15 টকা ভৰাই কিনে আকৌ কৰিব, আকৌ ফেচবুকত চুৱাইপ কৰি ভিডিঅ' চাই থাকিব, সেইটো নহয়। নিজৰ সময়খিনি ভালদৰে ইউটিলাইজ কৰক।